खैराबारि बियाबनि खहेयार खुसियाव जाख्ल'नायनि थाखाय PMAY बिथांखिनि सिङाव सानै रान्दि आइजोफोरनि न'नि खामानिया 4 बोसोरनिफ्राय आबुं जायाखै। सानै रान्दि आइजोफोर रत्नेश्वर देखा आरो गणेशवारी देखाया गावसोरनि सोरखारि न'फोरखौ मोनाखै। अजद होनाय बायदिब्ला जायगायारि BJPनि काउन्सिलर भवेन्द्र बर'नि गोहोमाव जायखौ थिखादार हेमचन्द्र कलिताजों हेफाजाब होनायनि सन्देह दं। सोरखारि नेमखान्थि बायदियैब्ला थिखादारा PMAY न'फोरखौ गावनो लुनांगौ। नाथाय MCLA भवेन्द्र बर'आ आथिखालनि BJPनि सोद्रोमा हेमचन्द्र कलितानो थिखाखौ होयो। बेनि फिथाइ महरै खैराबारि बियाबाव MCLAनि फेलें जानायनि जाहोनाव जेबो राहा लायैया सोलिगासिनो दं। खैराबारि जौगाखां ब्लकनि इन्जिनियारफोरा दुखु फोरमायदों दि मानोना ओनसोलारि नोगोरारिफोरा बे जेंनानि सायाव सांग्रांथि जानाया मोजां। बेयो नोजोर होना गोनां बाथ्रा दि गोजौआव बिबानगिरिफोरा बेनि सायाव मा राहा लागोन बेखौ समाजो खिन्थासिगोन। তাৰপিছত গাঁও কুঁহিয়াৰ কুচি ডাকঘৰ কুঁহিয়াৰ কুচি এতিয়া এই ঘৰটো 2022 চনতে আৰম্ভ কৰা হৈছিল। আজি 4 বছৰে হ'ল। তাৰপিছত পইচা পাতি গোটেইখিনি উলিয়াই দিয়া হৈছে, জব কাৰ্ডৰ পইচাখিনি উলিয়াই দিয়া হৈছে। তাৰপিছত এতিয়া কাঠটো কেঞ্চিটো কাটি 1 তাৰিখে লগাইছিল। এতিয়া ইংৰাজী তাৰিখটো পাহৰি গ'লোঁ। তাৰপিছতে আজি 4-5 মাহ হ'ল। এতিয়া মানে কাঠ কেঞ্চিটো বেয়া হৈ গৈছে আৰু পচি যাবা ফাটি যাবা ধৰিছে আৰু তাৰপিছত এতিয়া খা খবৰ নাই। ফোন কৰিলেও ফোন ৰিচিভ নকৰে ঠিকাদাৰে। ঠিকাদাৰ হেমেন কলিতা খাগাৰা হয়। তাৰপিছত এতিয়া ফোন কৰিলেও ফোন ৰিচিভ নকৰে। যাই আছোঁ বুলি কয় বা মই যাই আছোঁ অলপ আধা ঘণ্টাৰ পিছত ফোনটো ধৰিম বুলি কয়। তাৰপিছত আৰু নাই, খা খবৰ নাই। দৰ্জা খিৰিকী এখন, দৰ্জা এখন। তাৰপিছত মই আৰু 2খন খিৰিকী দিয়াৰ কথা কৈছিলোঁ। সেই 2খন খিৰিকী নিদিলা বোলে আপোনালোকে মানুহজনো বুঢ়া হৈ আহিল, বয়স হৈ আহিল, এতিয়া আৰু ইমান দৰ্জা খিৰিকীৰ প্ৰয়োজন নাই, অসুবিধাহে বেছি দৰ্জা খিৰিকী দিলি বুলি কৈছে। তাৰপিছত এই ইটাৰ গাঁথা ঘৰটোতনো এখন খিৰিকী দি এখন দৰ্জা দি গৰমতনো থকাটো সম্ভৱ নহয়, এইটো কৈছোঁ মই। তাৰপিছত কৈছে নাই হেৰি নহ'ব দে, এখন খিৰিকী হ'ব দে বুলি ক'লা। বিজেপিত কৰে গৈছে। তাৰপিছত এই ভৱেন বড়ো MCLA এই ক্ষেত্ৰত কিবা কোৱা হৈছিল নেকি? তেখেতক কোৱা নাই, কিন্তু আমাৰ নিচিনা বিধৱা দুখীয়া দৰিদ্ৰ মানুহক অলপ চাব লাগে সোনকালে, কিন্তু দেৰিয়ে হৈছে। আৰু আপুনি কি চৰকাৰী সাহায্য পোৱা নাই? মই এতিয়া বিধৱা পেঞ্চন পোৱা নাই, অৰুণোদয় পোৱা নাই, এইবিলাক পোৱা নাই আৰু এতিয়া চলা মোৰ অসুবিধা। তাৰমানে মোৰ মালিকৰ বাইদেউ এজনী আছে, বাইদেউজনী আৰু মই তাৰমানে 2জনে পৰিয়াল। কিন্তু এতিয়া আমি আৰু বেলেগ কাম কৰিবও নোৱাৰোঁ। তাৰপিছত বয়সো হ'ল। তাৰপিছতে এতিয়া আমাৰ চলা বহুত অসুবিধা হৈ গৈছে। অৰুণোদয় পোৱা নাই আৰু ৰেচন কাৰ্ডখন আছে, মাত্ৰ 5 কিলো চাউল পাওঁ। 2জনৰ ভিতৰত 10 কিলো চাউল পাওঁ। এই 10 কিলো চাউলেদি এমাহটো চলিব নোৱাৰোঁ। তাৰপিছতে আমাৰ তাৰমানে বহুত অসুবিধাত চলি আছোঁ আৰু থকা আৰু ঘৰৰ অসুবিধা হৈ আছে, বহুত অসুবিধাত পৰি আছোঁ। ক্ষেত্ৰত তাৰমানে এতিয়া বেছি বিশেষ ক'ব নাজানো, কিন্তু ঘৰটো সোনকালে লাগে আৰু কিমান পাৰে আছে। আজি 4 বছৰ হ'লে যেতিয়া ঘৰটো একদম বেয়াই হৈ গৈছে, সোনকালে হয় ওলাই দিয়া হৈছে। আৰু কালি আহিম, পৰহি আহিম বুলি কয়, বা পূজাত আহিম, বিহুৰ পিছত আহিম, এনেকৈ কৈ থাকে আৰু হয়, সেনেকৈ হৈ থাকে আৰু তাৰপিছত মানুহজন নাই কি কাৰণে হোৱা নাই? ডেকা গাঁও কুঁহিয়াকুচি পোষ্ট অফিচ কুঁহিয়াকুচি, জিলা ওদালগুৰি, ব্লক খৈৰাবাৰী। কি সমস্যা হৈছিল আপোনাৰ ঘৰটো কিয় পৰি আছিল বা কেনেকৈ হ'ল? এতিয়া ঠিকাদাৰক দিছিলোঁ হেমেন কলিতা, খাগাৰাত ঘৰ। তেওঁ কৈছিল আমি ঘৰটো উলিয়াই দিম, আমাক ঠিকা দি। মই কৈছোঁ আমি নেৰোঁ, আমি পাৰিলে নিজে কৰিম বুলি কৈছোঁ। নহয় না, ঠিকা দি আমি হেৰি 3 মাহতে উলিয়াই দিম বুলি কৈছে। সেই হিচাপত মই ভাবিছোঁ মই দিয়াই ভাল হ'ব, ঘৰত কোনো নাই মোৰ। তাৰপিছত সিনে বুলি দিলোঁ, তেন্তে পইচাৰ গোটাইখিনি উলিয়াই দিলোঁ। পইচাখিনি উলিয়াই দিয়াৰ পিছত পইচাখিনি ওলোৱা শেষ হওঁতে আৰু সিহঁতে আৰু সি নাহিলে ঠিকাদাৰ। নাহোঁতে আমি এদিন গ'লোঁ ব্লকত যাওঁতে সি ক'লা, আমি লগ পাওঁতে ক'লে ভাইটিয়ে কিয় যোৱা নাই আমাৰ তাতে ঘৰৰ কাৰণে।
সি ক'লে আমি যাই আছোঁ হেৰি যাই আছোঁ হেৰি 10 দিনৰ পিছত যাই আছোঁ বুলি কৈছে কৈ এতিয়া 10 দিনৰ পিছত আহিম বুলি কয় সেই দিনৰ পৰা দেখা দেখি নাই আৰু নাহিলে কেইবছৰ হ'ল পৰি থাকিল 3 বছৰ হ'ল তাৰপিছত এই কেতিয়া লগালে আপুনি টিংখিনি টিংখিনি আমাৰ কাকাই লগাই দিছে মই সুতত পইচাখিনি আনিছোঁ কিমান হাজাৰ টকা দি লগাইছে 15,000 এনেকৈ আনি পেলাই লগোৱাটো আৰু 3-4 দিন হ'ল এতিয়া তাৰিখটো এতিয়া ইয়াৰ আগতেও নিউজ কৰা হৈছিল বা ইয়াৰ আগতেও মানে MCLক জনোৱা হৈছিল কিবা কৈছে নেকি তেওঁলোকে আহি ইয়াত চাই গৈছে নেকি বা ভিডিঅ' ব্লকৰ পৰা কোনোবা আহি নাই কোনো অহা নাই মই একদিন ব্লকত যায়ো ক'লোঁ সিহঁত অহাৰ পিছত মই ব্লকত গ'লোঁ যাওঁতে হেৰি বিদু বাইদেৱে ক'লে মই মানুহ পঠাই দিম দে আৰু ঠিকাদাৰ যাব ঘৰত হেৰি কামখিনি হেৰি ক্লিয়াৰ কৰি থৈ আহিব এনেকৈ কৈছে কৈ পেলাই সেই দিনৰ পৰা আজিলৈকে মানুহ দেখা দেখি নাই আৰু ইফালে ঠিকাদাৰ নাহে আমাৰ দিকে দেখাই নাপাওঁ MCL ভৱেন বড়ো কি কয় অহা নাই চিনি পাই নাই দেখা পাইছে নাই মই এতিয়া চিনিয়ে নাপাওঁ নহয় মানুহজনক ইফালে আহিছে নাই আপোনালোকৰ গাঁৱত আমাৰ গাঁৱত এতিয়া মই চিনি নাপাওঁ নহয় এতিয়া মানে কোনো মিটিং এতিয়া হোৱাই নাই ইয়াতে হোৱা নাই এতিয়া কি ক'ব এতিয়া এই ঘৰটো কিমান হাজাৰ টকাত মানে বনালে এই খৰচ হ'ল কিমান 15,000 খৰচ হৈছে আৰু দৰ্জা খিৰিকী আছে আৰু এতিয়া দৰ্জা খিৰিকী কিনি আছে দিয়া নাই সি কৈছে ঠিকাদাৰে কৈছে হেৰি জব কাৰ্ডৰ পইচাখিনি বাহিৰে উলিয়াই দি সেই হিচাপত মই পইচাখিনি খৈৰাবাৰী বেংকৰ পৰা উলিয়াই দিলোঁ উলিয়াই দিওঁতে হেৰি সি ক'লা আমি ভাল দামী হেৰি দিম দৰ্জা দিম এই খিৰিকীখনত বোলে হেৰি দিব এই আইনাৰে দিম বুলি কৈছে কৈ আজিলৈকে দেখা দেখি পইচাখিনি উলিয়াই দিলোঁ মোৰ এতিয়া কি কৰিছে জানানে সেইদিনাখনে মোক এতিয়া 2 দিন নিবা আহিছে এই হেৰিলৈকে এই খৈৰাবাৰী বেংকলৈকে আহি পেলাই মই গ'লোঁ খৈৰাবাৰী বেংকত যাওঁতে এতিয়া মোৰ হাতেদি 3টা হেৰি দিলোঁ এনেকৈ টিপছ হৈ দিলোঁ মই নাম লিখিব নাজানো 3টা টিপছ হৈ দিলোঁ দিয়াৰ পিছত আকৌ এই হেৰি পইচা যোনটো মানুহ পইচা উলিয়াই দে তিৰি মানুহ আকৌ সেইটো তাৰপিছত পইচা উলিয়াই দিয়া তাই কৈছে হেৰি পইচা আজি বেংকত পইচা নাই সেনেকৈ ক'লা কওঁতে ভাটিবেলা উলিয়াই দিম ভাটিবেলাহে আহিব পইচা সেনেকৈ ক'লা কওঁতে তাৰপিছত মই ক'লোঁ মই পিছত মোৰ ভাটিবেলা আকৌ আহিব লাগিব কোনে ওলাওঁতে তাৰপিছত আকৌ এই পইচা ওলোৱা কাগজখন যি সেইখন আকৌ হেৰিয়া ঠিকাদাৰে নিলা নি পেলাই এই হেমেন কলিতাই নিলা হয় তাৰপিছত সেনেকৈ নিলা নি তাৰপিছত কৈছে হেৰি এই বাইদেউ মই পইচাখিনি উলিয়াই নি বাইদেউ আনিব যাম সেনেকৈ ক'লা কৈ পইচা ওলোৱা কাগজখন হেমেনে ৰাখিলা মোৰ তাত হেমেন কলিতাই পইচা নিদিয়াতো বাদে তাৰপিছত এনেকৈ মোক নিবা আহিম বুলি কয় সি পইচাখিনি মনে উলিয়াই নিলা বেংকৰ পৰা এই মোৰ কাগজখানেদি মই এনেই বুজি নাপালোঁ নাজানো মই পঢ়িব নাজানো নিজৰ নামটোৱে লিখিব নাজানো সেনেকৈ বুদ্ধি কৰি পেলাই নিলা সেইদিনাখন আৰু একদিন পইচা এনেকৈ উলিয়াইছোঁ এই কাগজখিনি লেখা পৰা হৈছে মোৰ নাম চাম লিখিছে এই বাইদেউটোৱে লিখি পেলাই এনেকৈ মই পইচাখিনি উলিয়াই আনিলোঁ এই মানুহজনে দিলা মোক মানুহটোৱে দিলা তেওঁ তাৰপিছত সি গোটাইখিনি পইচা নি পেলাই এই জেপত ভৰাই লৈছে লৈ আৰু মোক নেখালা মোৰ হিচাপটোও নকলা মই এইফালে হিচাপ নাজানো এনেকৈ পইচা উলিয়াই দিছেহে এই মানুহজনী মই আকৌ হিচাপটো নাজানো তাৰপিছত সি গোটাইখিনি ভৰাই লৈছে হেৰি ঠিকাদাৰে হেমেন কলিতাই এতিয়া পইচাখিনি লৈ সেই দিনৰ পৰা আজিলৈকে আমাৰ তাত অহাই নাই মই খোজবা গৈছিলোঁ তাতে ব্লকলৈকে যাওঁতে কৈছে হেৰি বাইদেউহঁতে আপোনালোকে ইয়াতে ব্লকৰ পৰা খুজি নি এতিয়া আমি মানুহ চিনি নাপাওঁ কেনেকৈ খুজি আনিম মই কৈছোঁ লৈ গৈছে ঘৰ আকৌ চিনি নাপাওঁ নহয় মই তাৰপিছত সেনেকৈ নিছি কি বিচাৰে আপোনালোকে পইচা লাগে ঘৰটো ভাল কৰি দিব লাগে দৰ্জা খিৰিকী লাগে সেইখিনি নহয় আৰু হেৰি আছে এই জব কাৰ্ডৰ কাগজ হেৰি বহীটো নিয়া এনেকৈ সি নিলা নি পেলাই এতিয়া হেৰি কৰিলা এতিয়া এই ফেৰগাঁৱত গোটাই লৈ ফুৰে হেৰি কৰিছে গোটাই হেৰি পইচা ওলোৱা বহীটো গোটাই কাটি দিছে সি নতুন বহী কৰিছে নতুন বহীটো আকৌ সি নিলা এই মানে হেৰি হ'ল এইয়া সি আহিব নাপালা ইয়াতে নাহোঁতে আমাৰ ইয়াতে কুহিয়াগুচিতে এই শুকাপাৰা চুবাত এটা অজিত বোলা মানুহ আছে নহয় ল'ৰা এটা আছে এই অজিত আমাৰ ঘৰৰ পৰা নিবা দিলা এই বহীটো মোটাবে নিবা দি মোক কৈছে বাইদেউ হেৰি জব কাৰ্ডৰ বহীটো আকৌ হেৰি ঠিকাদাৰে খুজিছে হেৰি ঘৰ বোলে ভাল কৰি দিব আৰু কাঠ আনি দিব হেৰি সেনেকৈ কৈছে পইচা সোমাইছে নে নাই চাব আৰু জব কাৰ্ডৰ পইচা মই আকৌ তেতিয়াই ক'লোঁ জব কাৰ্ডৰ পইচা মই গোটাইখিনি উলিয়াই দিছোঁ বুলি কৈছোঁ কওঁতে কৈছে নাই এতিয়া সুৰকি পাব পাৰে জব কাৰ্ডৰ পইচা হেৰি খুজি আকৌ দি সেনেকৈ ক'লা কওঁতে মই জব কাৰ্ডৰ বহীটো উলিয়াই দিলোঁ অজিত উলিয়াই
অযুত ডেকা তাৰপিছত অযুত দিলোঁ ওলাই অযুত দিলা আকৌ ঠিকাদাৰ হেমেন কলিতাক দিলা দি আজিলৈকে এতিয়া মই অযুতক খুজিলোঁ নেদেই আকৌ ইয়াত ঠিকাদাৰকো লগ নাপাওঁ এতিয়া নাজানো কি সিহঁতেহে জানিব হয় তাৰপিছত এতিয়া দিয়াই নাই হেৰিটো বহীটো একাউণ্টছটো দিয়াই নাই खैराबारिनिफ्राय दिपेन डेकानि रिपर्ट NBT लाइभ